এই ভিডিওটো 26 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া ইলেক্টিভ জিঅ'গ্ৰাফিৰ শিক্ষাৰ্থীসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ' কাৰণ ইয়াত প্ৰত্যেকটা চেপ্টাৰত থকা লং কুৱেশ্যনসমূহ 2, 3, 4 মাৰ্কছ 5 মাৰ্কছৰ কুৱেশ্যনসমূহ আলোচনা কৰা হ'ব। ইয়াৰ পৰাই কুৱেশ্যন কমন পৰিব চিয়'ৰ। তো ইয়াত প্ৰত্যেকটা লেছন আলোচনা কৰিম। ফাৰ্ষ্টৰ ভূ-প্ৰাকৃতিক প্ৰক্ৰিয়া, তাৰপিছত পৰিৱেশ আৰু পৰিৱেশৰ ভূগোলৰ ধাৰণা, 3 নম্বৰ চেপ্টাৰটো হৈছে অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল, জাপানৰ আঞ্চলিক ভূগোল, ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল। এই চেপ্টাৰবিলাকৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। কোনবিলাক কুৱেশ্যন অহাৰ সম্ভাৱনা আছে সেইবিলাক এনালাইজ কৰি আলোচনা কৰিম। তো ফাৰ্ষ্টৰ 1 নম্বৰ চেপ্টাৰটো হৈছে প্ৰাকৃতিক ভূগোল, ভূ-প্ৰাকৃতিক প্ৰক্ৰিয়া। এই চেপ্টাৰত থকা সম্ভাৱ্য কুৱেশ্যনসমূহ চাই যোৱা তোমালোকে। এই কুৱেশ্যনবিলাক চাবলৈ নাপাহৰিবা। ফাৰ্ষ্টৰ ভূ-প্ৰাকৃতিক বিজ্ঞান বুলিলে কি বুজায় এই কুৱেশ্যনটো চাবা। বাহ্যিক কাৰকৰ ভিতৰত কি কি বাহ্যিক আৰু আভ্যন্তৰীণ কাৰক। বাহ্যিক মানে বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, এইবিলাক বাহ্যিক কাৰক। আভ্যন্তৰীণ কাৰক মানে ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ। অৱনমন বুলিলে কি বুজায় ইনচেলবাৰ্গ কি ছবি আঁকি দেখুওৱা। চিত্ৰটো তোমালোকে চাই যাবা। অপঘৰ্ষণ কি, ইয়াৰ ফলত কি ধৰণৰ অৱয়ব সৃষ্টি হয়। হিমবাহ কাক বোলে। হিমবাহৰ ওপৰত এটা নহয় এটা কুৱেশ্যন আহিবই। হ'লে হিমবাহ কাক বোলে, হিমবাহৰ প্ৰকাৰ বা হিমবাহৰ ছবি আঁকি দেখুৱাব লাগে। যিকোনো এটা কুৱেশ্যন এটা আহিবই। গ্ৰাফ কি, ই কেই প্ৰকাৰ, চিত্ৰ আঁকি গ্ৰাফৰ অৱস্থান দেখুওৱা। ইয়াত 3টা চিত্ৰ আছে, 3টা চিত্ৰৰ পৰা এটা চিত্ৰ কিন্তু গেৰাণ্টি আহিবই। গোলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে, লং কুৱেশ্যন আহিব পাৰে, এবাৰ চাই যাবা। ছেকেণ্ড চেপ্টাৰটো হৈছে পৰিৱেশৰ ভূগোল, দ্বিতীয় চেপ্টাৰ এইটো। এই চেপ্টাৰত থকা কুৱেশ্যনবিলাক চাই যোৱা যে বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডলৰ মাজত সম্পৰ্ক। এই সম্পৰ্কটো তোমালোকে লিখিব লাগে। ইজি কুৱেশ্যন আহিলে কুৱেশ্যনটো আহিলে 4 মাৰ্কছৰ আহিব। ভূগোলৰ বিষয়টো এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। পৰিৱেশৰ উপাদান বুলিলে কি বুজা, জীৱীয় আৰু অজীৱীয় উপাদান লিখিব লাগে। বা জীৱীয় আৰু অজীৱীয় উপাদানৰ এটা নহয় এটা MCQ আহিব যে তলৰ কোনটো জীৱীয় সম্পদ বা তলৰ কোনটো জীৱীয় সম্পদ নহয়। গতিকে এই কুৱেশ্যনবিলাক তোমালোকে চাই যাবা। তাৰপিছত পৃথিৱীৰ পাৰিবাহিক সমস্যাক্ৰমে বৃদ্ধি অহাৰ কাৰণসমূহ কি কি, এই কুৱেশ্যনটোও চাবা। তাৰপিছত 3 নম্বৰ চেপ্টাৰটো হৈছে আঞ্চলিক ভূগোল। আঞ্চলিক ভূগোলৰ যিবিলাক সম্ভাৱ্য লং কুৱেশ্যন সেইবিলাক আলোচনা কৰোঁ। ফাৰ্ষ্টত তোমালোকে চাবা যে অঞ্চল বুলিলে কি বুজা, ভূগোল অধ্যয়নৰ অঞ্চলৰ গুৰুত্ব ব্যাখ্যা। এই কুৱেশ্যনটো চাবা। প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজায়, সমগ্ৰ পৃথিৱীতে কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি। প্ৰতিটোৰে নাম লিখা আৰু মানচিত্ৰত দেখুওৱা। এই কুৱেশ্যনটো চাবা। মানচিত্ৰত এই অঞ্চলবিলাক দেখুৱাব লাগে। মানে ভাৰতৰ মানচিত্ৰ আহিব আৰু দি দিব যে 2টা প্ৰাকৃতিক অঞ্চল চিনাক্ত কৰিব লাগে। মানচিত্ৰটো এটা ভাৰতৰ আহিব, এইটো কমন। 3 মাৰ্কছৰ মানচিত্ৰটো ভালকৈ শিকি যাবা তোমালোকে। তাৰপিছত পৃথিৱীৰ বিভিন্ন প্ৰাকৃতিক অঞ্চলত বিৰাজ কৰা জলবায়ু আৰু উদ্ভিদসমূহৰ সম্পৰ্কে লিখিব লাগে। এই কুৱেশ্যনটো চাবা। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন, মহাদেশখনৰ ভূ-প্ৰাকৃতিক বিষয়ে লিখিব লাগে। এছিয়া মহাদেশৰ বিষয়ে লিখিলেই হ'ল। তাৰপিছত উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আফ্ৰিকা, এইবিলাক মহাদেশৰ পৰ্বত শ্ৰেণী, নদ নদী, এইবিলাকৰ বিষয়ে চাই যাবা। ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যনো কিন্তু আহিব। চমু টুকাৰ ভিতৰত মৌচুমী অঞ্চল, এছিয়া মহাদেশৰ ভূ-প্ৰাকৃতিক জলবায়ু, তুন্দ্ৰা অঞ্চল, নিৰক্ষীয় প্ৰাকৃতিক অঞ্চল, এইবিলাক চাই যাবা। তাৰপিছত 4ৰ্থ চেপ্টাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল। এই চেপ্টাৰটিৰ থকা কুৱেশ্যন আনচাৰবিলাক এবাৰ চোৱা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ কি কি এইবিলাক লিখিবা। চমু আভাস দিব লাগে সেইবিলাকৰ। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ কৃষিৰ ভূমিকা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কৃষি বলয় বুলিলে কি বুজায়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিমানটা কৃষি বলয় আছে। মানচিত্ৰত দেখুওৱাৰ প্ৰতিটো বলয়ৰ বিষয়ে চমুকৈ লিখা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তাৰপিছত চমু টুকাৰ পৰা 2-3টা ৰকি পাৰ্বত্য অঞ্চল, আপেলেচিয়ান উচ্চ মৰুভূমি অঞ্চল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ, এই কুৱেশ্যনসমূহ চাই যাবা। তাৰপিছত 5ম চেপ্টাৰটো হৈছে জাপানৰ আঞ্চলিক ভূগোল। এই চেপ্টাৰত থকা কুৱেশ্যনবিলাক চোৱা। জাপানৰ ভৌগোলিক পৰিচয় অৱস্থান, এই কুৱেশ্যনটো চাবা। জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো চাই যাবা। তাৰপিছত মানচিত্ৰৰ সহায়ত জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ দেখুওৱাৰ প্ৰতিটো অঞ্চলৰ মূল বৈশিষ্ট্য। এই কুৱেশ্যনটো চাবলৈ নাপাহৰিবা। জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ কি কি, জাপানৰ মানচিত্ৰ এই ঔদ্যোগিক অঞ্চলসমূহ দেখুওৱাৰ প্ৰতিটো চমু বিৱৰণ দিয়ে। এই কুৱেশ্যনটো চাবা। চমু টুকাৰ ভিতৰত জাপানৰ উদ্যোগীকৰণ আৰু অৰ্থনৈতিক উন্নয়ন, জাপানৰ বেদিকা কৃষি, টকিঅ'। তাৰপিছত 6ষ্ঠ চেপ্টাৰটো হৈছে ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল। এই চেপ্টাৰত থকা
মানে লং কুৱেশ্যনবিলাক চোৱা। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য, ভাৰতবৰ্ষৰ ভূপ্ৰাকৃতিক অৱয়ৱসমূহৰ বিষয়ে লিখিব লাগে, কি কি উদ্ভিদ পোৱা যায়, ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিতৰণ, নগৰীয়া জনসংখ্যাৰ এতিয়া আভা দিব লাগে। তাৰপিছত চমুটকাৰ ভিতৰত মৌচুমী উদ্ভিদ, ভাৰতীয় মৌচুমী বতাহ, ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণ, হুগলী শিল্প অঞ্চল, হিমালয় পাৰ্বত্য অঞ্চল, এই গোটেইখিনি চাই যাবা। গতিকে এইখিনি আছিল এই চেপ্টাৰটি থকা বিশেষকৈ 2, 3 আৰু 4, 5 মাৰ্কছৰ কুৱেশ্যনবিলাক। ভাৰতৰ মানচিত্ৰটো তোমালোকে আঁকি যাবা আৰু ইয়াৰ পৰা কিন্তু 8টা বা 10টা 1 নম্বৰীয়া MCQ আহিব। তাৰপিছত আকৌ 10টা 1 নম্বৰীয়া কুৱেশ্যন আহিব। বাকী 2 আৰু 3, 4, 5 মাৰ্কছৰ কুৱেশ্যনবিলাকেই আহিব। 4, 5 মাৰ্কছৰ কুৱেশ্যনবিলাকতো ৱৰ্ড থকাৰ সম্ভাৱনা আছে। গতিকে আশা কৰোঁ সকলোৰে ভালকৈ লিখিবা, সকলোৰে পৰীক্ষা ভাল হওক বুলি আশা কৰিছোঁ। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত এনেকুৱা তোমালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম, জিঅ'গ্ৰাফিৰ কাৰণে কমন লৈ আহিম, কুৱেশ্যন পেপাৰ আলোচনা কৰিম। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।